মামি বোলো আপোনালোকে কেইদিনমান ভিডিঅ' নিদিয়া দেখি পাহৰিছিলে এবাৰ তেতিয়াহ'লে ব'লক ষ্টাৰ্ট কৰি দিওঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? সকলো নিশ্চয় ভালে আছে, আশা কৰোঁ ভালে থকাৰ প্ৰতিশ্ৰুতিৰে আজি তোমালোকলৈ এটা ভিডিঅ' লৈ অহা হৈছে। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নোলোৱা। নিজে এইকেইদিন খুদ চাউলৰ ভাত খাই আছো, তোমাক কি খুৱাম? নাই তুমিতো আম্বানীৰ জীয়েক, তুমি 1 লাখ টকীয়া মাংস খোৱাই। মোৰ হাতত আকৌ পইচা নাই নহয় 1 লাখ টকাত। তাখন ঘৰতে বহি হৈ থাক, এজনীবা বহি হ'বলৈ আছে। আমি আকৌ এতিয়া কথা পাতিম আমাৰ ককাৰ লগত। ক'ত গ'ল ককা? আপুনি নহয় সিহঁতে তাতে স্পাইৰেল পটেটো বনাব গৈছে, মানুহ একদম মানে সাক্ষাৎকাৰ টাইপৰ। হেল্ল' ফ্ৰেণ্ডছ, বাপৰে জান কিবা নাচাত কিবা ডাঙৰ কিবা বস্তুৱে আৱিষ্কাৰ কৰিছে নে কিয়ে কৈছে? হাই ককা কেলা, সকলো ইউটিউবাৰ গৈছে, যাবই। তাৰ নিজৰ পইচা নাই যে যাবলৈ। একাউণ্টৰ নাম্বাৰটো দিবি, মই গুগল পে' কৰি দি দিম পইচাটো। তই খাই আহিবিগৈ তেতিয়া। ইয়াৰ প্ৰতিটো ইউটিউবাৰ লৈ পেলাই ইয়াৰ প্ৰব্লেম, অসমৰ প্ৰতিটো ইউটিউবাৰ লৈ পেলাই প্ৰব্লেম ইয়াৰ। সেইকাৰণে ন সময়ত বিয়াখন পাতি ল'ব লাগে, নহবা ইয়াৰ উকাইছে চোৱা এতিয়া। অসমীয়া মানুহৰ এটা ইগ' আছে, যদি আপোনাৰ জোতা বা চেণ্ডেলযোৰ বেয়া হয় তেতিয়াহ'লে কিয় আমাৰ অসমীয়া মুচি কিয় নাই? কিয় যি কোনোবা বিহাৰিছে? হয়, আমাৰ কেলে অসমীয়া মানুহখিনিও এটা মানে কৰিবলৈ নিবিচাৰে, নকৰে। তই কি কুকুৰৰ দৰে ভুকি আছ তেতিয়াহ'লে? তইতো নিজে কৰিব পাৰ। दुनिया मादरचोद थी, मादरचोद है, मादरचोद रहेगी। अपनी ये स्ट्रॉबेरी दुनिया ना कहीं और जाके बसाइयो। ভিডিঅ' চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিবা। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিবা। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই। সুখত থাকা, হাঁহি থাকা।